নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু সহধৰ্মিনীক লক্ষ্মীনাৰায়ণ আখ্যা কোনে দিলে? নগাঁৱত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত আজাদী কি অমৃত মহোৎসৱ উদযাপন। অনুষ্ঠানৰ অংশ হিচাপে সুৰক্ষিত ভাৰত পথ সুৰক্ষা শীৰ্ষক বিষয়েৰে সুদূৰ মাউণ্ট আবুৰ পৰা আহি নগাঁৱত উপস্থিত হোৱা মটৰচাইকেল ৰেলীৰ লোকসকলক উষ্ম আদৰণি জনোৱা হয়। তাৰ পাছতেই এক জনজাগৰণ সভা অনুষ্ঠিত কৰা হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাকে প্ৰমুখ্যে কৰি নৱনিৰ্বাচিত পৌৰসভাৰ বিষয়ববীয়াসকলক সম্বৰ্ধনা জনোৱা হয়। আজি নগাঁওস্থিত প্ৰজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় আজি দুটা অনুষ্ঠান হৈছিলে আৰু এই অনুষ্ঠানত নগাঁও পৌৰসভাৰ পৰা নৱনিৰ্বাচিত যিসকল পৌৰ আয়ুক্ত আছিলে সকলোকে সম্বৰ্ধনা জনাইছিলে আৰু এটি ৰেলী যিটো শান্তিৰ পানীৰে সমগ্ৰ অসম ভ্ৰমণ কৰিছিলে ৰেলীয়ে নগাঁও পাইছিলেহি তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছিলে আৰু প্ৰজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত মই খুব সুন্দৰকৈ জড়িত এইকাৰণে ইয়াৰ যিখিনি তেওঁলোকৰ লক্ষ্য যিখিনি চিন্তা অতি খুব ভাল লাগে। আমাৰ জীৱনত কেনেকৈ শান্তি সম্প্ৰীতি ভাতৃত্ববোধেৰে আমি সমাজখন কিদৰে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে এই অনুষ্ঠানটোৱে সমগ্ৰ বিশ্বত কাম কৰি আহিছে। অনুষ্ঠানৰ লগত জড়িত প্ৰত্যেকগৰাকী বেহেনজী ভাই সকলোৱে চহৰতে হওক বা গাঁৱৰ ভিতৰ অঞ্চলতে হওক ৰাইজক সজাগ কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে। গতিকে এই অনুষ্ঠানটো আজি আহি পেলাই সুন্দৰ খুব ভাল লাগিল আৰু এই অনুষ্ঠানটো মই উত্তৰটো কামনা কৰিছোঁ। সম্বৰ্ধনা জনোৱাৰ সময়তে ৰূপক শৰ্মা আৰু তেখেতৰ পত্নীক লক্ষ্মীনাৰায়ণ আখ্যা দিয়ে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ বেহেন ভাইসকলে। উদ্দেশ্য ব্যাখ্যাত বেহেন শাৰদা বেহেনে কয় যে পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে এই মটৰচাইকেল ৰেলীটো উলিওৱা হৈছে। মটৰচাইকেল বা যিকোনো বাহন চলোৱাৰ সময়ত সুৰক্ষাৰ ব্যৱস্থাৰ লগতে মানসিক স্থিতিও সুস্থ কৰি ৰাখিব লাগে। প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে যি বাইক ৰেলী উলিয়াইছে, যি অভিযান চলাই আছে যোৱা 15 মে'ৰ পৰা আগন্তুক 22 মে'লৈকে, যে আজি চৰকাৰে বহুতখিনি নিয়ম বান্ধি দিছে যে হেলমেট পৰিধান কৰিব লাগে। আজি আমি সকলোৱে ইয়াৰ বিষয়ে আমি জানো, আমি সকলোৱে গম পাওঁ। তথাপিও আজি এই ৰোড এক্সিডেণ্ট বা আজি পথ দুৰ্ঘটনা যি হৈ আছে তাৰ পৰা আমি পৰিত্ৰাণ কিয় পোৱা নাই তাৰ আমি অনুভৱ কৰিছোঁ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত। কাৰণ আমি হয়তো জীৱনৰ অস্তিত্ব বুজি পোৱা নাই, যে আমাৰ জীৱনৰ মহত্বনো কি হয় সেয়া আমি বুজি পোৱা নাই। সেয়েহে আমাৰ এই বিশ্ববিদ্যালয়ত যি আধ্যাত্মিক শিক্ষা দিয়া হয় সেই আধ্যাত্মিক শিক্ষাই প্ৰথমতে আমাৰ নিজৰ অস্তিত্বৰ বিষয়ে বুজায়, নিজৰ জীৱনৰ মহত্ব আমি বুজি পাওঁ। সেইকাৰণে আমি যেতিয়া জীৱনৰ মহত্ব বুজি পাওঁ আমি অতি সহজভাৱে আমি নিজৰ জীৱন যে কেনেকৈ ছেফটি ৰাখিব লাগে, সুৰক্ষা ৰাখিব লাগে, আনৰ জীৱন দিব পাৰোঁ সেয়া জাগৃতি আমাৰ মাজত আনি দিয়ে। সেই উদ্দেশ্য লৈ পেলাই আমি জনজাগৰণক আমি জনাব বিচাৰোঁ যে হেলমেট আমি অকল পুলিচৰ কাৰণে নহয়, হেলমেট আমি অকল যে আমি ফাইন দিব লাগে সেই কাৰণে নহয়, হেলমেট আমি নিজৰ সুৰক্ষাৰ কাৰণে আমি পিন্ধিব লাগে। বা আমি সুৰা পান অকল আমি জেলত নাযাওঁ, অকল আমি ফাইন ভৰিব লাগে সেইকাৰণে নহয়। সুৰা পান কৰিলে যে আমাৰ জীৱনৰ কিমান আমি ধ্বংসপথত জীৱন লৈ গৈ আছোঁ সেইবিলাকৰ পৰা আমি মুক্ত হ'ব লাগে। সেই উদ্দেশ্য, সেই বাস্তৱিকতা আমি বুজাই দিওঁ, এই শিক্ষাই বুজাই দিয়ে। সেইকাৰণে তেওঁলোকৰ জীৱনত জাগৃতি আহি যায়, জাগৰণ হৈ পেলাই তেওঁলোকে নিজৰ ৰক্ষা কৰি আনকো ৰক্ষা কৰিব পাৰে। এয়া আমি বহুত এক্সাম্পল পাইছোঁ। আমাৰ ব্ৰাঞ্চত আহি পেলাই সকলোৱে নিজৰ জীৱন শ্ৰেষ্ঠ বনাইছে বা বাহন চলোৱাটো বহুতখিনি তেওঁলোকে আমাক সহযোগ দি আছে। সেই উদ্দেশ্য, সেই জাগৰণখিনি আমি জনগণৰ মাজত আনিব বিচাৰিছোঁ। সেই উদ্দেশ্য লৈ এই বাইক ৰেলী আমি উলিয়াইছোঁ। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত ৰূপক শৰ্মাই অনুষ্ঠানটোত সহযোগ কৰি সুখ অনুভৱ কৰাৰ লগতে নিজকে লক্ষ্মীনাৰায়ণ বুলি সম্বোধন কৰা বিষয়টোত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিলে। ইয়াৰোপৰি অনুষ্ঠানৰ অংশ হিচাপে নগাঁওস্থিত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ পৰা মটৰচাইকেল ৰেলীটো আহি নগাঁও পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়। দলটোক উষ্ম আদৰণি জনাই নগাঁও জিলা পৰিবহণ বিষয়া আৰু কৰ্মচাৰীসকলে। চাওক, এইটো যিটো তেওঁলোকে সুৰক্ষা ভাৰত ৰোড ছেফটি আমাৰ অমিত যিটো আমাৰ মানে আজাদী কে ভাৰত এইটোৰ ফলত সংযুক্তি ৰাখি আজি এই বাইক ৰেলী তেওঁলোকে অৰ্গেনাইজ কৰিছে আৰু এই বাইক ৰেলীটো আমি সহযোগ কৰিছোঁ। আৰু এই বাইক ৰেলী দি এটা মেছেজ দিব বিচাৰিছোঁ চবকে, গোটেই অল আছাম আৰু ইণ্ডিয়াত ভাৰতবৰ্ষত বা আমাৰ ডিষ্ট্ৰিক্টত, যাতে মানুহে এক্সিডেণ্টৰ পৰা কেনেকৈ হাত সাৰিব পাৰে সেইটো লৈ পেলাই আজি এই বাইক ৰেলীটো তেওঁলোকে অৰ্গেনাইজ কৰিছে, আমি সহযোগ কৰিছোঁ। নগাঁৱৰ পৰা শিখাজ্যোতি শইকীয়া, নিউজ টুডে অসম। আপোনাৰ সপোনৰ ঘৰখনৰ অভাৱ পূৰ কৰিবৰ বাবে আহি আছে ৰিস্কন আৱাজ। উন্নত মানৰ আন্তঃগাঁথনিৰে নিৰ্মিত ৰিস্কন আৱাজত থাকিব বেডমিণ্টন কোৰ্ট, জিমনেজিয়াম, কমিউনিটি হলৰ লগতে ছুইমিং পুলৰ সুবিধা।
সকলো অত্যাধুনিক সা-সুবিধাৰে সম্বলিত আপোনাৰ সপোনৰ ঘৰখনৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ ঠিকনা লাচিত নগৰ পথ নিয়াৰ SBI গড়চুক, গুৱাহাটী 35। ফোন নম্বৰ 6001799010 036140666082।